মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10ম শ্ৰেণীৰ দ্ৰুতবান বৈচিত্ৰ্যময় অসমৰ তিৱাসকলৰ বিষয়ে। আমি সকলোৱে জানো বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণেৰে অসম এখন বৈচিত্ৰ্যময় দেশ। অতি প্ৰাচীন কালৰ পৰা অসমত বসবাস কৰি অহা এটা নৃগোষ্ঠী হৈছে তিৱাসকল। আমি ভাষাগত দিশৰ পৰা চাবলৈ গ'লে তিৱাসকল ইণ্ডো-চীন বা চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত বুলি ক'ব পাৰোঁ। চীন-তিব্বতীয় ভাষা পৰিয়ালটোক দুটা ভাগত ভাগ কৰা হৈছে, এটা তিব্বত-বৰ্মী আৰু এটা থাই-চীন। ইয়াৰে তিব্বত-বৰ্মী শাখাৰ বড়ো ঠালৰ লোক বুলি কৈছে তিৱাসকলক। তিৱাসকলক সূক্ষ্মভাৱে যদিও দাঁতিয়লীয়া, পাহাৰীয়া আৰু থলুৱালী বুলি তিনিটা ভাগত বিভক্ত কৰা হয়, বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া এই দুটা ভাগহে পোৱা যায়। ইয়াৰে পাহাৰীয়া তিৱাসকল বিশেষকৈ কাৰ্বি আংলং জিলাত বসবাস কৰি থকা আমি দেখিবলৈ পাওঁ, আৰু ভৈয়ামীয়া তিৱাসকল নগাঁও, মৰিগাঁও, কামৰূপ, যোৰহাট, ধেমাজি, লখিমপুৰ আদি জিলাত বিস্তৃতভাৱে বসবাস কৰি আছে। তিৱাসকল যিহেতু অতি প্ৰাচীন কালৰ পৰা অসমত বসবাস কৰি আহিছে, সেয়ে তেওঁলোকৰ ইতিহাসৰ পাতত স্থান মন কৰিবলগীয়া। তিৱাসকলৰ এজন বীৰ হৈছে জোঙাল বলহু। তেওঁ প্ৰাগৈতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজা। এই ছবিখনলৈ চোৱা, এইজন জোঙাল বলহু। জোঙাল বলহুৰ আমি মূৰ্তি নগাঁও জিলাৰ ৰহাত বৰ্তমানো দেখিবলৈ পাওঁ। এই ঠাইখনক জোঙাল বলহু গড় বুলি কোৱা হয়, আৰু ইয়াতে জোঙাল বলহুৰ মূৰ্তি আমি দেখিবলৈ পাওঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৱাসকলৰ বিশেষ অৱদান আছে। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি ধাবাৰ জন্মৰ নেতৃত্ব দিছিল তিৱাসকলে। আমি ফুলগুৰি ধাবাৰ বিষয়ে জানো যে ফুলগুৰি অঞ্চলৰ যি তিৱাসকলে তেওঁলোকে আফুগুটি খেতি কৰি জীৱিকা উপাৰ্জন কৰি আছিল। কিন্তু 1861 চনত যেতিয়া চৰকাৰে আফু খেতি বন্ধ কৰি দিছিল, তেতিয়া তেওঁলোক উত্তেজিত হৈ পৰিছিল আৰু তেওঁলোকে ফুলগুৰিলৈ ওলাই আহিছিল আৰু ইয়াৰ প্ৰতিবাদ কৰিছিল। ইয়াকে আমি ফুলগুৰি ধাবা বুলি জানো। আৰু এই ফুলগুৰি ধাবা অৰ্থাৎ এই প্ৰতিবাদ কৰাৰ অপৰাধত চোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰিও 11 জন লোকক যাৱজ্জীৱন দ্বীপান্তৰিত কৰিছিল। অৰ্থাৎ দ্বীপান্তৰিত মানে হৈছে এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ পঠাই দিয়া। অৰ্থাৎ গোটেই জীৱনৰ বাবে তেওঁলোকক সেই ঠাইৰ পৰা বেলেগ ঠাইলৈ পঠাই দিছিল। 42ৰ গণ আন্দোলনতো তিৱা জনজাতিৰ ব্যক্তি হেমৰাম পাটৰ শ্বহীদ হৈছিল। আমি জানো যে 1942 চনৰ যি গণ আন্দোলন হৈছিল, তাত মুঠ 27 জন লোক শ্বহীদ হৈছিল। ইয়াৰে এজন ব্যক্তি আছিল তিৱা জনজাতিৰ হেমৰাম পাটৰ। এতিয়া চাওঁ আহা তিৱাসকলৰ সমাজ ব্যৱস্থা। আমি জানো তিৱাসকল মূলতঃ মাতৃসূত্ৰীয় বা মাতৃপ্ৰধান জনজাতি। মাতৃপ্ৰধান জনজাতি মানে হৈছে য'ত মাতৃ মেইন অৰ্থাৎ মহিলাসকল প্ৰধান। ইয়াত পুৰুষসকলে বিয়া পাতি মহিলাসকলৰ ঘৰলৈ আহে, অৰ্থাৎ মহিলাৰ পৰিয়ালৰ লগত থাকিবলৈ লয়। আৰু যি উত্তৰাধিকাৰী হয়, সম্পত্তিৰ উত্তৰাধিকাৰী, ইয়াত মহিলাসকলৰ বা ছোৱালীবিলাকে গুৰুত্ব পায়, ছোৱালীবিলাক সম্পত্তিৰ উত্তৰাধিকাৰী হয়। সেয়ে এই জাতি হৈছে মাতৃপ্ৰধান জনজাতি। তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। দুটা বা ততোধিক পৰিয়াল লগ হৈ এটা মাহাৰী হয়। এটা পৰিয়াল, আৰু সেই পৰিয়ালকে দুটা বা তিনিটা বা তাতকৈ অধিক পৰিয়াল যেতিয়া লগ হয়, তাক কি বুলি কয়? মাহাৰী বুলি কয়। আৰু কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুটা বুলি কৈছে। আৰু এনেদৰে এক বা ততোধিক কুল লগ হৈ এখন খেলৰ সৃষ্টি হয়, আৰু এখন বা অধিক খেল লগ হৈ এখন গাঁৱৰ সৃষ্টি কৰে। এইটোৱেই হৈছে তিৱাসকলৰ সমাজ ব্যৱস্থা অৰ্থাৎ সমাজৰ গাঁথনি। ইয়াৰে প্ৰতিটো খেলৰ এজন প্ৰশাসক থাকে, আৰু এই প্ৰশাসক আৰু মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। ভৈয়ামত জেলা বুলি কয়, আৰু পাহাৰত কি বুলি কোৱা হয়? পাহাৰীয়া তিৱাসকলৰ ভিতৰত লৰ বুলি কোৱা হয়। আৰু সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী হৈছে হাৰী-কুঁৱৰী পদ। ইয়াৰে আমি খেলৰ প্ৰশাসক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা, আৰু আমি পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। এইটো তোমালোকে খেলি-মেলি নকৰিবা, সদায় মনত ৰাখিবা যে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীজনক জেলা বুলি কোৱা হয়, আৰু ভৈয়ামত খেলৰ প্ৰশাসক আৰু সামাজিক মুৰব্বীজনক জেলা বুলি কোৱা হয়। আৰু তিৱাসকলে যি বসবাস কৰা গৃহ অৰ্থাৎ বাসগৃহটোক আমি কি নৌ-বাৰ হিচাপে অভিহিত কৰা হয়।
আৰু তিৱাসকলৰ এক সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হৈছে চামাদি বা ডেকা চাং। চামাদি বা ডেকা চাং হৈছে তিৱাসকলৰ, বিশেষকৈ যুৱ সমাজ সাংস্কৃতিক সাধনা কৰিবৰ বাবে একে ঠাইতে লগ হৈছিল আৰু সেই একে ঠাইতে লগ হোৱা ঠাইখনক তেওঁলোকে চামাদি বা ডেকা চাং বুলি কৈছিল আৰু ইয়াতে একেলগে গোট খাই তেওঁলোকে সাংস্কৃতিক সাধনা অৰ্থাৎ গীত মাত বা যি বাঁহৰ বেতৰ যি কাৰ্য কৰিছিল সেই সকলোবোৰ ইয়াতে তেওঁলোকে কৰিছিল। আজিলৈ আমি ইয়াত তিৱাসকলৰ সমাজ ব্যৱস্থালৈকে আলোচনা কৰিলোঁ। নেক্সট আমি ইয়াৰ পিছৰ ভিডিঅ'টোত তিৱাসকলৰ সাজপাৰ, অলংকাৰ বা খাদ্য প্ৰণালীৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।